নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোক সকলোলৈ মোৰ নতুন ইউটিউব চেনেল পুৰবিজ ব্লগলৈ আদৰণি জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। মই নলবাৰীৰ হয়, মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ইউটিউব চেনেল খুলিম বুলি। এনেকৈ সকলোৰে ভিডিঅ'বিলাক চাই থাকোঁ, বহুত ভাল লাগে। মই ভাবি আছিলোঁ এটা খুলিম, মানে সাহস হোৱা নাছিল, ভয় লাগে কেনেকৈনো ভিডিঅ' বনাম, এইবিলাক ভাবি মানে বনাব পৰা নাছিলোঁ। সেইটো কাৰণে এতিয়া ভাবিলোঁ যে নতুন বছৰতে নতুন কিবা এটা কৰোঁ, সেই ভাবি চেনেলটো খুলিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱেও মোক ছাপোৰ্ট কৰিব, মৰম দিব, যাতে মই পাছলৈ ভাল ভিডিঅ' বনাব পাৰোঁ। আৰু ইউটিউব চেনেলটোনো কেনেকৈ খোলে, কেনেকৈনো এডিট কৰে, এই সম্পৰ্কত মানে মোৰ কোনো মানে আইডিয়া নাছিল। সেইটো কাৰণে মই মোৰ ভাইটিৰ সহায় লৈছোঁ, আৰু তাৰ সহায় ল'বলৈ মই একেবাৰে গুৱাহাটীলৈ আহি গ'লোঁ। মানে মোৰ খুৰা থাকে গুৱাহাটী পাঞ্জাবাৰীত, তাত মানে আহিলোঁ, আজি তাতেই আছোঁ। ভাইটিয়ে মোক শিকাই দিলে কেনেকৈ কি কৰিব লাগে গোটেইখিনি। সেই বুলি অকণমান ফুৰিবও আহিলোঁ, আৰু ফুৰাও হ'ল, আৰু ভাল লাগিছে। বাকী আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ বিশেষ তেনেকুৱা একো নাই বাৰু, আৰু এইটো যিহেতু মোৰ প্ৰথম ভিডিঅ', সেইটো কাৰণে বেছি দীঘলীয়াও নকৰোঁ। জাষ্ট এটা সৰু বস্তু দেখাব বিচাৰিছোঁ আপোনালোকক। মানে আমাৰ খুৰাহঁতে য'ত থাকে এই ঠাইখিনি মানে পাহৰুৱা ঠাই, ইয়াৰ যিখিনি প্ৰাকৃতিক পৰিৱেশ মানে বহুত ধুনীয়া লাগে চাই। আপোনালোকক এবাৰ মই দেখাব বিচাৰিছোঁ। ওচৰতে আছে, তাৰপিছত এনেকৈ টাবত কিবা কিবি কৰিমতে ফুল ৰৈছে, আৰু ইয়াৰ ওপৰৰ পৰা তললৈ দেখা পায় সেইবিলাক ফলবিলাক। টাবত কিবা কিবি ৰুইছে, ফুল ৰুইছে, বিলাহী, বেঙেনা, জলকীয়া ৰুইছে, এনেকৈ আৰু কিবা কিবি ৰুইছে, আৰু ভাল লাগে। গোলাপ ফুল আছে, পাত ফুল আছে, আজি ভিডিঅ'টো দেখাবলগীয়া তেনেকুৱা বিশেষ একো নাই, আৰু এইখিনি পিছতে মই এই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও যদি ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আপোনালোক সকলোৱে ভালে থাকক। আজিলৈ এৰিলোঁ, বাই বাই।